তো আজি আমাৰ বিটিআৰ অঞ্চলৰ কাৰণে আৰু আমাৰ শুক্লাই চেৰফাং সমষ্টিৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব। বিটিআৰ গভৰ্ণমেণ্টৰ উদ্যোগত আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা ড্ৰাইভিং স্কুল এটা শুক্লাই চেৰফাঙত বনোৱা হৈছিলে আৰু এইটো আজি কমপ্লিট হ'ল। এই ড্ৰাইভিং স্কুল আজি শুভ আৰম্ভণি কৰা হ'ল, উদ্বোধন কৰা হ'ল। এই কাৰ্যসূচীত উপস্থিত হৈছিলে আমাৰ গড়েশ্বৰ সমষ্টিৰ MCLA পবিত্ৰ বড়ো ডাঙৰীয়া আৰু আমাৰ তামোলপুৰ জিলাৰ আমাৰ DC ডাঙৰীয়াও আহিছিলে আৰু লগতে আমাৰ চাৰ্কল অফিচাৰ গড়েশ্বৰ, DTO আমাৰ বাস্কা, আমাৰ জইণ্ট কমিশনাৰ আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ BTC আৰু আমাৰ বড়োলেণ্ড ট্ৰান্সপৰ্ট ছাৰ্ভিচৰ আমাৰ OSD ডাঙৰীয়া মোৰ লগতে আছে। তো ভাল লাগিছে, আমাৰ বহুত বিষয়াসকল উপস্থিত হৈ আজি শুক্লা ড্ৰাইভিং স্কুলটো আজি শুভ আৰম্ভণি কৰিব পাই মই নিজকে আনন্দিত ভাবিছোঁ। মোৰ এটা সপোন আছিলে, যেতিয়া বিটিআৰ গভৰ্ণমেণ্টৰ আমাৰ দুটা চৰকাৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া মোক ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ দায়িত্ব দিছিলে। সেই দায়িত্ব দিয়াৰ পাছতে মই ভাল ড্ৰাইভাৰ এটা জন্ম দিয়াৰ কাৰণে, ভাল ড্ৰাইভাৰ বনোৱাৰ কাৰণে এটা সপোন মোৰ এটা মনত আছিলে। সেই সপোনটো বাস্তৱত হোৱা বুলি মই অনুভৱ কৰোঁ। কিন্তু ড্ৰাইভাৰ হ'ব লাগিলে চব এজন ড্ৰাইভাৰে ভাল ড্ৰাইভাৰ হ'ব লাগিব। ট্ৰাফিক নিয়মবিলাক পৰা জানিব লাগিব। এতিয়া টাউনত যেতিয়া গাড়ী চলায় ইয়াত বহুতো ছিগনেলবিলাক জানিব লাগে। সেই ড্ৰাইভিং স্কুলৰ চব কথাবিলাক শিকোৱা যাব। ইয়াৰ কাৰণে আমি গাইডলাইন মতে আমাৰ দিন ধৰা হৈছে। আমি হেভি গাড়ীও শিকাম, বাছ ইয়াতে শিকোৱা হ'ব আৰু মেজিক গাড়ী যিসকলে ইচ্ছুক আছে মেজিক গাড়ী চলাম কমাৰ্চিয়েল তেখেতৰ কাৰণে সুবিধা আমি দিয়াৰ কাৰণে চিন্তা কৰিছোঁ। আৰু এল্টো গাড়ী আমি যিবিলাক মানে সৰু গাড়ী চলাবৰ কাৰণে 4 চকা গাড়ী সেইটোৰ কাৰণে আমি সুবিধা দিছোঁ। আৰু স্কুটি আৰু বাইক সেইটো আমি ইয়াতে প্ৰথম আমাৰ ইনষ্টিটিউট আমাৰ ড্ৰাইভিং স্কুলত সেইখিনি আমি প্ৰথম আমি শিকাম। আৰু অলৰেডি আমি ফৰ্ম দিয়া হৈছিল আৰু 300জনকে ওপৰত মানে এটা ফৰ্মটো এতিয়া ৰাইজে ফৰ্ম দিয়া হ'ল। আমাৰ 200জন আমি এতিয়া ফ্ৰীকে আমি এতিয়া প্ৰথম আমি ইনষ্টিটিউট 200জন আমি ষ্টাৰ্ট কৰিম, ফ্ৰীকে শিকোৱা হ'ব। আৰু ভাবিছোঁ এইবাৰ বাজেটত আমাৰ 25-26ত আমি 700-800 মান আৰু বাঢ়াম। তেতিয়া এই বছৰৰ ভিতৰত কমচে কম 800-900 মান হৈ যাব, মানে 800জন মানে এনেকুৱা আমি বছৰৰ ভিতৰত ইয়াতে স্কুলত ভাল ড্ৰাইভাৰ বনোৱাৰ কাৰণে আমি কিনি দিওঁ। সেইটো আমি ভাল লাগিছে, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ দায়িত্ব পাই এইখিনি কাম কৰিব দিবৰ পাই। আশা কৰিছোঁ এই ড্ৰাইভিং স্কুলৰ দ্বাৰা আমাৰ এই অঞ্চলৰ পৰা ভাল ড্ৰাইভাৰ ওলাব। ড্ৰাইভাৰ কমৰ কাৰণে কিছুমান অসুবিধা হয় না, আৰু কিছুমান ড্ৰাইভাৰ কম হোৱাৰো কিবা কাৰণ আছে। এইবিলাক শিকিবৰ কাৰণে সুবিধাও নাছিলে। সেই সুবিধাখিনি এতিয়া ৰাইজে আমাৰ শুক্লাত আমি ৰাইজৰ কাৰণে বনোৱা হ'ল। ইয়াত ফৰ্ম নিয়াত অলপ কেইটামান আমাৰ ফৰ্ম নিয়া ব্যক্তিসকলে কৈছে যে মই বহুত ইচ্ছা আছিলে আগৰ পৰাই গাড়ী শিকিবৰ কাৰণে, ড্ৰাইভাৰ হোৱাৰ কাৰণে, কিন্তু এই সুবিধাটো পোৱা নাছিলোঁ। মই এইবাৰ ভাল পাইছোঁ আৰু ড্ৰাইভাৰ হ'মেই এইবাৰ এনেকুৱা কৈ কিনে ফৰ্ম নিয়াও আমাৰ ইয়াৰ পৰা ৰিপৰ্ট আহিছে। এইটো আমাৰ কাৰণে বিৰাট ভাল। তো বহুত আমাৰ এই অঞ্চলৰ পৰা এটা মানে ইচ্ছুক মানে ৰাইজে কিছুমান ড্ৰাইভাৰ হ'ব ইচ্ছা, কোনোবা বাছ ড্ৰাইভাৰ হ'ব ইচ্ছা, কোনোবা মেজিক ড্ৰাইভাৰ হ'ব ইচ্ছা, কোনোবা এল্টো ড্ৰাইভাৰ হ'ব ইচ্ছা, কোনোবা বাইক চলাব নাজানে ভালকৈ মই বাইক চলাব পাৰিম, ভাল শিকিম এইটো ইয়াতে শিকিব পাৰিব। কোনোবা স্কুটি শিকিব নাজানে স্কুটি, সেইটো ইয়াতে শিকাও যাব। তো এনেকুৱা আমি পৰ্যায়ক্ৰমে আমি এই সুবিধাবিলাক আমি দিম। এতিয়া আমি প্ৰথমে বাছ, মেজিক আৰু আমাৰ এল্টো এনে স্কুটি আৰু বাইক এটা শিকোৱা যাব। এইটো আমাৰ এটা সুবিধা। লাইচেন্সো দিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অলৰেডি। আমাৰ অসমৰ জনপ্ৰিয় নেতা, আমাৰ চবৰে সকলো শ্ৰদ্ধা মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ড্ৰাইভিং ইনষ্টিটিউটে ড্ৰাইভিং লাইচেন্স দিয়াৰ কাৰণে চিন্তা কৰিছে। এইটো চিন্তাৰ লগত আমাৰ এই ড্ৰাইভিং স্কুলটো মিলি গৈছে।
আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ডিক্লেয়াৰ কৰিছে ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ, কিয়নো ভাল ড্ৰাইভাৰৰ প্ৰয়োজন আছে। বহুতো মই যেতিয়া ড্ৰাইভাৰ মই যে দায়িত্ব লৈছিলোঁ, বহুতো মানে সুখৰ সংসাৰ, বহুতো পৰিয়ালৰ দুখত আঘাত পাইছোঁ। বহুতো ভাল ড্ৰাইভাৰ মানে ড্ৰাইভাৰটো ভাল নিশিকাৰ কাৰণে, নাজানাৰ কাৰণে কাৰোবাৰ ল'ৰা মৃত্যু হৈছে, কাৰোবাৰ ভাই মৃত্যু হৈছে। এই ল'ৰা ভাই মৃত্যু হ'লেতো এইটো দেশৰ কাৰণে, আমাৰ অসমৰ কাৰণে, ভিতৰৰ অঞ্চলৰ কাৰণে সকলোৰে ক্ষতি। কাৰোবাৰ ল'ৰাৰ যদি মৃত্যু হয় আমাৰোতো দুখ লাগে। ইয়াৰ কাৰণে ভাল ড্ৰাইভাৰ ওলোৱাৰ কাৰণে এই ইনিচিয়েটিভটো লোৱা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই কথাটো জনাইছে। এইটো আগত আমি লৈ কিনে কাম কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ।